নমস্কাৰ ৰাইজসকল, আপোনালোকৰ কেনে খবৰ? ভালে আছেনে? ময়ো ভালে আছোঁ। আজি এটা বিশেষ বস্তু লৈ আহিলোঁ। বস্তুটো নাম হ'ল এইটো ফিটকিৰি। ইয়াৰ উপকাৰিতাৰ বিষয়ে কিছুমান কথা ক'ম বুলি ভাবিলোঁ। যিবোৰে নাজানে তেওঁলোকৰ কামত আহিব বুলি ভাবিলোঁ। মোৰ কালি এইখিনিতে আঙুলিটোত কাটিছিলে, তাৰপিছত লগে লগে তেজ ৰখাবৰ কাৰণে এই ফিটকিৰি দিছিলোঁ, লগে লগে তেজ বন্ধ হৈ গ'ল। আপোনালোকে জানেই যে ফিটকিৰি তেজ ৰখাবৰ কাৰণেও ভাল। তাৰপাছতে আৰু পানীটো আমি চাফা কৰিব পাৰোঁ, ফিটকিৰি দিলে পানী চাফা হৈ যায়। তাৰপিছতে যে আপোনাৰ যদি ধৰক দাঁতৰ বিষ হৈ আছে, তেতিয়াহ'লে আপুনি কি কৰিব, এই ফিটকিৰিটো গুড়া কৰি ল'ব, একদম পাউডাৰ কৰি ল'ব। তাৰপিছত 1 চিকুটমান লৈ সেই বিষৰ দাঁতটোত লগাই দিব, বহুখিনি আৰাম পাব। ইয়াক ইউজ কৰিবৰ কাৰণে প্ৰথমে ফিটকিৰিটো একদম গুড়া কৰি পাউডাৰ কৰি ল'ব, একদম পাউডাৰ, মিহি পাউডাৰ। তাৰপিছত আপুনি এয়াৰটাইট কণ্টেইনাৰত ভৰাই ৰাখিব। 2-3 বছৰ আৰামত যাব। কেৱল মনত ৰাখিব যে এইটো যদি কিবাহত ব্যৱহাৰ কৰে আৰু যদি চামুচ দিয়ে, চামুচখন কিন্তু শুকান হ'ব লাগিব। চামুচখন ভিজাই দিলে মানে বেয়া হৈ যাব। তাৰপাছত আমি যদি আপোনাৰ ধৰক পিম্পলছ আছে, হৈ আছে, সেই পিম্পলছৰ ওপৰত সেই অকণমান গোলাপ জল বা যিকোনো ডিষ্টিল ৱাটাৰ লৈ কেনে সেই মিশ্ৰণটো বনাই পিম্পলছৰ ওপৰত দিলেও পিম্পলছ বহুখিনি নোহোৱা হৈ যায়। আৰু মুখত যিকোনো ধৰণৰ দাগ হওক, পিম্পলছৰ দাগ হওক, যিকোনো দাগ হওক, ক'ৰবাত পৰাৰ দাগ হওক, কিবা ক'লা পৰিছে, সেইবোৰ চবতো এইটো গোলাপ জল মিক্স কৰি দিলে দাগবোৰত লগাই দিলে নোহোৱা হৈ যায়, ধুনীয়া হৈ যায়, মুখখন চাফা হৈ যায়। আৰু যদি ভাবে যে নাই মই গোটেই ফেচতে লগাওঁ, ডেইলি ফেচত লগাব নালাগে, 2-3 দিনৰ মূৰে মূৰে লগালেও হ'ব। এই গোলাপ জল এনেকৈয়ে লগাব পাৰে। ডেইলি লগালেও, ডেইলি আপুনি কেতিয়া লগাব পাৰে, যে পিম্পলছৰ ওপৰত দিছোঁ, দাগৰ ওপৰত দিছোঁ অলপ অলপ, তেতিয়া সেইটো ডেইলি কৰিব পাৰে। কিন্তু গোটেই ফেচত লগাব লাগিলে আপুনি 2-3 দিনৰ মূৰে মূৰে দিব, মূৰে মূৰে। আৰু সেনেকৈ দিলেও আপুনি মানে ফেচটোকে অকণমান যিটো কালাৰ আপোনাৰ ফেচৰ তাতকৈ অকণমান ভাল হ'ব। কিন্তু একদম বগা হৈ নাযায়, কিন্তু ভাল লাগিব, নিজকে গম পাব, মানে যে স্কিনটো যে সলনি হৈছে আপুনি গম পাব সেইটো। আৰু তাৰপিছতে যে মুখৰ গোন্ধ ওলালেও 1 গিলাচ পানীত সেই অকণমান ফিটকিৰি লৈ মুখখন গাৰ্গল কৰিলেও গোন্ধটো নাইকিয়া হৈ যায়। কিন্তু মনত ৰাখিব আপোনালোকে, যাতে আপোনাৰ পেটৰ প্ৰব্লেম নাথাকে। পেটৰ প্ৰব্লেম যদি থাকে, এই ফিটকিৰি সেনেকৈ কৰিলে কাম নিদিব, গোন্ধটো নাযাব। আৰু তাৰপিছত ব্লেক হেডছ, হোৱাইট হেডছটো প্ৰব্লেম থাকেই, তাতেও সেনেকৈ আপুনি গোলাপ জল বা ডিষ্টিল ৱাটাৰ মিক্স কৰি লগাই দিব, ডেইলি লগাই দিলে চাব এইবোৰ লাহে লাহে কমি নাইকিয়া হৈ যাব। আৰু আজিকালি আমাৰ মানুহবোৰে ৰোল অন ইউজ কৰে। সেই ৰোল অন ইউজ কৰোঁতে কাষলতিটোত কি হয়, ক'লা পৰি যায়। আৰু তাৰপাছত ঘামটো বেছিকৈ ওলায় আৰু ঘামৰ গোন্ধটো বেয়া হয়। তেতিয়া কি কৰিব, এই ফিটকিৰি যে গা ধোৱাৰ পাছত ডেইলি ফিটকিৰি লগাব। ইয়াৰতো একো গোন্ধও নাই, একো মানে প্ৰাকৃতিক বস্তু, ছাইড ইফেক্টৰ দামো বেছি নহয়। সেইকাৰণে ডেইলি ইউজ কৰিবৰ কাৰণে ইয়াক আপুনি বাথৰুমতে থৈ দিব, গা ধোৱাৰ পাছত ইয়াক ঘঁহি দিব, আৰু দিনটোৰ কাৰণে আপুনি ফ্ৰেছ ফিল কৰিব। এইখিনি আছিল আজি ফিটকিৰিৰ ওপৰত কিছুমান কথা, আৰু মোৰ জ্ঞানৰ পৰা ক'লোঁ। যিবোৰে নাজানে সেইবোৰৰ কামত আহিব বুলি মই এই ভিডিঅ'টো আগবঢ়ালোঁ। ধন্যবাদ।